নমস্কাৰ পুনৰবাৰ সকলোকে মোৰ ইউটিউব চেনেলৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ যিসকলে পৰেড আণ্ডাৰ গ্ৰেজুৱেট কৰি আছে তেওঁলোকৰ যি সেকেন্ড সেমৰ ৰিজাল্ট ইতিমধ্যে ডিক্লেয়াৰ কৰা হৈছে সো গতিকে আজিৰ ভিডিঅ'ত দেখাম যে কেনেকৈ ৰিজাল্টটো চেক কৰিব সো সকলোৱে ভিডিঅ'টো শেষলৈকে চাব যদি ইনফৰমেটিভ লাগে ভিডিঅ'টো লাইক কৰি দিও আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব সো দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ৰিজাল্টটো চেক কৰিবলৈ আপোনালোকে পোনপ্ৰথমে এইটো ৱেবছাইটলৈ আহিব লাগিব আৰু এইটো ৱেবছাইটৰ লিংক মোৰ ডেসক্ৰিপচনত দিয়া আছে তাত গৈ আপোনালোকে ডাইৰেক্ট এইটো লিংকত আহিব পাৰে যেহেতু সামাৰ পৰ্টেলত বহুতো ৱেবছাইট আছে সো গতিকে খেলিমেলি নহওক তাৰে বাবে মই ডেসক্ৰিপচনত লিংক দিয়া আছে তাত গৈ ডাইৰেক্ট এইটো ৱেবছাইটলৈ আহিব পাৰে সো ইয়াত আপোনালোকৰ যি এনৰলমেণ্ট নাম্বাৰ সেই এনৰলমেণ্ট নাম্বাৰ আৰু পাছপৰ্টটো দিব লাগিব এনৰলমেণ্ট আৰু পাছপৰ্ট যদি পাহৰিছে দেন আপোনালোকে ৰিসেট পাছপৰ্টত আপোনালোকে মাৰি পাছপৰ্টটো ৰিসেট কৰিব পাৰে এনৰলমেণ্ট আৰু পাছপৰ্ট বহোৱাৰ পাছত লগইন বাটনত ক্লিক কৰিব লগইন বাটনত ক্লিক কৰাৰ লগে লগে আপোনাৰ ড্যাশবৰ্ডটো আহি যাব ড্যাশবৰ্ডটো হোৱাৰ লগে লগে আপোনালোকৰ এটো যেটো লেফট সাইডত আপোনালোকৰ যি 3 ডট এটা দেখা পাব এই 3 ডটত ক্লিক কৰি দিব ইয়াত এই 3 ডটত ক্লিক কৰাৰ লগে লগে তললৈ স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ লগে লগে আপোনালোকৰ ইয়াত গ্ৰেড কাৰ্ড বুলি এটা অপচন থাকিব ইয়াত এই গ্ৰেড কাৰ্ডত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে ইয়াত আপোনালোকৰ যি ফাৰ্ষ্ট সেমৰ ৰিজাল্ট ভিউ আৰু ভিউ পইণ্টটো ইয়াত আহিব ইয়াত অৰ্থাৎ ইয়াত গ্ৰেড কাৰ্ডৰ তলত যেটো ভিউ অপচন আছে সেই ভিউ অপচনত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যি ৰিজাল্ট সেই ৰিজাল্টটো যি ই কাৰ্ড বা গ্ৰেড কাৰ্ড বুলি কয় সেই মাৰ্কশিটখন ওলাই আহিব সো এনে ধৰণে আপোনালোকৰ যি ৰিজাল্ট চেক আউট কৰিব পাৰে সো আজি ভিডিঅ'টি মানে আছিল সকলোকে চোৱাৰ বাবে অশেষ ধন্যবাদ